हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो बंधुসকল एनआरसी लो এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভাৰতীয় নিৰ্বাচন আয়োগে কৰিছে। যিসকলৰ আমাৰ নাম অহা নাছিলে, ফাইনেল এনআৰসিত নাম নাই বা ৰিজেক্ট আহিছে, তেওঁলোকৰতো নিশ্চয় জানে এপ্লিকেটৰ কাষ চাপিব লাগিব, আকৌ আপিল বা আমাৰ এপ্লিকেটৰ কাষ চাপিব লাগিব, তেতিয়াহে আমাৰ নামখিনি আহিব। তো আমি নিশ্চয় জানো সেইখিনি যে এপ্লিকেটৰ কাষ চাপিব লাগিব মানে কেছ কৰিব লাগিব। তো ইয়াতে কোশ্চেন আহি যায় যে আমাৰ যিসকলৰ নাম এনআরসিত অহা নাই কিন্তু আমি ভোট দি আছিলোঁ, তো সেইসকলৰ নাম ভোটাৰ লিষ্টত এতিয়া ডি ভোটাৰ হৈ যাব নেকি বা তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ'ব নেকি, এনেকুৱা কোৱেশ্যন বহুত আহি যায়। তো নিৰ্বাচন আয়োগৰ ফালৰ পৰা সেইটো স্পষ্ট কৰি দিছে যে এনআৰসিৰ পৰা বাদ পৰা লোকসকলে ভোট দিব পাৰিবনে বা এনআৰসিত নাম নথকা মানে বিদেশী নেকি, এই গোটেইখিনি লৈ আজি আপোনালোকৰ লগত কথা পাতিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে যিসকলৰ নাম এনআৰসিত ফাইনেল এনআৰসিত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে কথাখিনি গম পায়। ইয়াতে চাব পাৰিছে যে এনআৰসিৰ পৰা বাদ পৰা লোকসকলে ভোট দিব পাৰিবনে, নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 20 আগষ্টত এনআৰসিত নাম নথকা মানেই বিদেশী নহয় বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কৰা ঘোষণাৰ পিছত নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত যে নিৰ্বাচন আয়োগৰ সিদ্ধান্ত যেতিয়া 20 আগষ্টত আমাৰ ফাইনেল ড্ৰাফট আৰু ফাইনেল লিষ্ট একেলগ কৰি যেটো আমাৰ ফাইনেল এনআৰসি আহি গ'ল, তাত যদিও নাম নাই ৰিজেক্ট হৈ আছে আগতে, তথাপিও সেইসকল কিন্তু বিদেশী নহয়। মানে 20 আগষ্টত নাম আহা নাই মানে যে বিদেশী, সেইটো কিন্তু 100% শিওর হোৱা নাই, যেহেতু আমাৰ লাষ্টত যেটো আমাৰ লাষ্ট যেটো পৰ্যায় আছে বিদেশী ন্যায়াধিকৰণৰ কাষ চপা সেইটো আমি কৰিব পাৰিমে। তো তলত চাব পাৰিছে ইয়াতে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা লোকসকলক ঘোষণা কৰা নহয় ডি ভোটাৰ হিচাপে, যে আপোনালোকক ডি ভোটাৰ হিচাপে ঘোষণা কৰা নহয়। যদি এনআৰসিত নাম অহা নাই কিন্তু আপোনালোকে ভোট দি আছিলে, ভোটাৰ লিষ্টত নাম আছে, কিন্তু সেই ভোটাৰ লিষ্টত কিন্তু আপোনাৰ নামত ডি মাৰি দিয়া নহয়। কিন্তু কিছুমান ভুৱা প্ৰচাৰ হৈছিলে যে যিসকলৰ নাম নাহিলে তেওঁলোকক ভোটাধিকাৰ সাব্যস্তৰ পৰা কৰ্তন কৰিব লাগে বা ভোটাৰ লিষ্টত ডি মাৰি দিব লাগে, কিন্তু নিৰ্বাচন আয়োগে কিন্তু এইটো স্পষ্ট কৰি দিছে। তাৰপিছত চাব পাৰিছে যে তেওঁলোকৰ থাকিব ভোট দিয়াৰ অধিকাৰ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা নহয় সেই লোকসকলৰ। ভাৰতীয় নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত ভোটাৰ তালিকাত নাম থকা কিন্তু এনআৰসিৰ পৰা বাহিৰ হোৱা সকলে পূৰ্বৰ দৰেই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। ভোটাৰ তালিকাত নাম থকা কিন্তু এনআৰসিত নাম নাই ৰিজেক্ট আহিছে, তথাপিও আগত যেনেদৰে ভোট দিব পাৰিছিলে এতিয়াও তেনেদৰে ভোট দিব পাৰিব। তাৰপিছত তলত আৰু দেখা পাইছে যে অৱশ্য 1.2 লাখ ডি ভোটাৰৰ স্থিতি পূৰ্বৰ দৰেই বাহাল থাকিব, অৰ্থাৎ যি আমাৰ 1.2 লাখ ডি ভোটাৰ আছে, যিসকলে আমাৰ ভোটাৰ লিষ্টত ডি আগৰ পৰাই আছে, তেওঁলোকে কিন্তু এতিয়া আকৌ ভোট দিব নোৱাৰে, তেওঁলোকে আগত যেনেকুৱা ভোট দিব পৰা নাছিলে তেনেকুৱাই থাকিব। তাৰপিছত চাব পাৰিছে বিদেশী ন্যায়াধিকৰণে তেওঁলোকৰ সপক্ষে ৰায় নিদিয়ালৈকে তেওঁলোকে সন্দেহযুক্ত ভোটাৰে হৈ থাকিব। যিসকলৰ ডি ভোটাৰ আছে অলৰেডি বা আপোনালোকে কেছো কৰিছে হয়তো কিছুমানে, যিসকলৰ ডি ভোটাৰ চলি আছিলে তেওঁলোকে কিন্তু সেই আগৰ ধৰেই ভোট দিব নোৱাৰিব, আৰু তেওঁলোকে যেতিয়া ভাৰতীয় বুলি ৰায় পাব অৰ্থাৎ বিদেশী ন্যায়াধিকৰণে তেওঁলোকৰ সপক্ষে আপোনালোকৰ সপক্ষে যিসকলৰ ডি ভোটাৰৰ কেছ চলি আছে সপক্ষে ৰায় দিব, তেতিয়াহে আপোনালোকে ভোট দিব পাৰিব। এইটো আমি নিশ্চয় সকলোৱে জানোৱে কথাখিনি, তথাপিও নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট কৰি দিছে। 20 আগষ্টত এনআৰসিত নাম নথকা মানে বিদেশী নহয় বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ঘোষণাৰ পিছত নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত। কেন্দ্ৰৰ এই ঘোষণাৰ পিছত স্বাভাৱিকতে নিৰ্বাচন আয়োগে নিজাববীয়াকৈ নাম কৰ্তন নকৰে বুলি সূত্ৰটোক প্ৰকাশ কৰিছে। আপোনালোকৰ যদি এনআৰসিত নাম অহা নাই, ডি ভোটাৰ আছিলে, তথাপিও আপোনালোকৰ কেছ চলিয়ে থাকিব, বা আপুনি নাম এতিয়াও অহা নাই ভোটাৰ লিষ্টত নাম আছে, তো আপুনিও আগৰ দৰে ভোট দিব পাৰিব। তো ইয়াতে কোনো ধৰণৰ বেলেগ চিন্তাৰ কোনো দৰকাৰ নাই। এতিয়া নিশ্চয় আপোনালোকে কথাখিনি গম পালে। তো যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু বন্ধুসকল যদি মই এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো থেংক ইউ।